আয়মস্ত আজি আমি এই ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমি প্ৰথমে গুৰুহাট বজাবৰ কাৰণে তেখেতসকলক সেৱা জনাইছোঁ আৰু গুৰুহাটৰ লগে লগে আমাৰ ধৰ্মধ্বজা উত্তোলক মাননীয় শ্ৰী বাণেশ্বৰ ৰাভা ওদালগুৰি জিলা সমিতিৰ সভাপতি বাপপ্ৰভুক আমি সেৱা জনাইছোঁ আৰু উত্তোলনৰ লগে লগে আমি বস্তু প্ৰকাশ আৰম্ভ কৰিম। এতিয়া পোনপ্ৰথমে মই গুৰুভাত আদৰিবৰ কাৰণে সেৱা লৈছোঁ। কৃষ্ণ 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 হৰে ঈশ্বৰে কৈছে, সখী তোমাৰ কথাটো মনত পৰিছেনে বাৰু? দামোদৰে হেমেনা হেমেনি কৰি তলমূৰ কৰিলে আৰু মোৰ দুপিয়ালে বোলে কথাটো হয়। সেই যে মোক নিদিলা, যাৰ কাৰণে মই তোমাক গোটেই জীৱন দিয়া নাই, অষ্টম দৰিদ্ৰ কৰি ৰাখিছো। সখী মই বাক্য দিয়া আছে ভকতক, যে মোক দিয়ে তাক মই দিম, যে মোক নিদিয়ে তাক মই কদাপি নিদিওঁ। বোলে সখী তেনেহলে এতিয়া কিয় দিলা বুঢ়া বয়সত? সেই যে তোমাৰ ভাৰ্যা সুশীলা ব্ৰাহ্মণী, তেওঁ খুব একাগ্ৰতাৰে আমাৰ চৰণত আস্থা নিষ্ঠা শ্ৰদ্ধাযুক্ত ভাৱে একমুঠি লগাইছিল। তোমাৰ হাতৰ পৰা খোৱাটো মোৰ নিমিত্ত কথা, তেওঁ ভাৱনাটো মই আগে গ্ৰহণ কৰিছিলো। তাকে গুৰুজনাই একাদশত পদ লিখিছে, ও এক গুণ লগাই এক সহস্ৰ গুণ বাঢ়ে, ইহাক নজানি মোৰে ধন সাঞ্চি মৰে। এক গুণ লগালে গোসাঁইক আমাক কিমান দিব? সহস্ৰ শব্দৰ অৰ্থ হাজাৰ। 1 টকা দিলে গোসাঁই আপোনাক দিব 1000 টকা। তেনেহলে 1000ত যদি 1000 1 টকা দিয়ে 1 লাখত কিমান দিব আপোনাৰ? উত্তৰটো তেনেকৈ আহিব। যিসকলে গুৰু ভকতক, ৰাইজক, দুজনা গুৰু ঈশ্বৰক একমুঠি লগাইছে, গাঁঠি ধনকণ খৰচ কৰি পাইছে, তেওঁলোকে এই জীৱনতে ইয়াৰ ফলটো উপলব্ধি কৰিব পাৰিছে। কি ফল পাইছে এটা প্ৰকাশ্যে কোৱা কথা নহয়, বিজ্ঞাপনৰ কথা নহয়, এটা কেৱল ভকতজনে নিজে উপলব্ধিত জানে, এটা প্ৰভুৰ কৃপা।
এই প্ৰভুৰ কৃপাত মই পাইছো ভকতসকলে তেওঁৰ কৃপাৰ পাত্ৰ হয় গতিকে এশৰণীয়া হৰিনাম ধৰ্মত আইসকলৰ ভূমিকা শীৰ্ষক আমাক যি বিষয় ধৰি দিছে আইগৰাকীৰ ভক্তিৰ কাৰণে দামোদৰ হয় কি পালে ঐশ্বৰ্য বিভূতি মান সন্মান যশস্যা খ্যাতি সকলোবোৰ পালে তাৰ কাৰণে সুশীলা ব্ৰাহ্মণী সেই ঐকান্তিকতাৰ কাৰণে যেতিয়া একমুঠি যোগান ধৰি দিছিল আমাৰ গুৰু জয়ন্তী বিলাকত যেতিয়া পইচা কালেকশ্যন কৰিব যায় আইগৰাকীয়ে আমাৰ ফালে কয় বাপ নাই নহয় আজি তেওঁ দাই হাৰি গ'ল আইসকলৰ ভূমিকা শীৰ্ষক আমাক যি বিষয় ধৰি দিছে আইগৰাকীৰ ভক্তিৰ কাৰণে দামোদৰ হয় কি পালে ঐশ্বৰ্য বিভূতি মান সন্মান যশস্যা খ্যাতি সকলোবোৰ পালে তাৰ কাৰণে সুশীলা ব্ৰাহ্মণী সেই ঐকান্তিকতাৰ কাৰণে যেতিয়া একমুঠি যোগান ধৰি দিছিল আমাৰ গুৰু জয়ন্তী বিলাকত যেতিয়া পইচা কালেকশ্যন কৰিব যায় আইগৰাকীয়ে আমাৰ ফালে কয় বাপ নাই নহয় আজি তেওঁ দাই হাৰি গ'ল তেওঁ ভাগ্যৱান আছিল বাপ নাই আজি আমি কিবা এটা গুৰু জয়ন্তী সভালে অধিৱেশনলৈ আগবঢ়াও কিন্তু ল'ৰাটোক যে পিস্তলটো কিনি দিছিল 300 টকা দি বাপৰ কোনো আজ্ঞা লোৱা নাই অপৰাধ নধৰিব মই আমাৰ ফালৰ কথাহে কৈছো দেই ক্ষমা বিচাৰিছো মই আপোনালোকৰ আমলাইগুৰিৰ কথা কোৱা নাই এই যে কিবা কিবি আনি দিছিল বাপৰ আজ্ঞা নোহোৱাকে তাক বাপৰ প্ৰয়োজনেই নাই তেওঁ যি ইচ্ছা তাকেই দিছে সন্তানে যি বিচাৰিছে তাকেই দিছে কিন্তু ভকত চাৰিজনে জিলা অধিৱেশন গুৰু জয়ন্তী অভিৱৰ্তন এইবোৰত অকণমান অৰ্থ সংগ্ৰহৰ কাৰণে যাওঁতে বাপৰ প্ৰয়োজন হ'ল গতিকে আইগৰাকীয়ে গোটেই ভক্তিটো আৰ্জিব পাৰে এখন ঘৰৰ শ্ৰীবৃদ্ধি কৰিব পাৰে এগৰাকী ভক্তিমতী আয়ে এখন ঘৰৰ সৌন্দৰ্য বঢ়াব পাৰে এগৰাকী ভক্তিমতী আয়ে মান সন্মান যশস্যা খ্যাতি উভয় নদী কৰি দিব পাৰে এগৰাকী ভক্তিমতী আই আদৰ্শ মাতৃ আইৰ ভিতৰত আছে এই বস্তুখিনি জগতৰ ঈশ্বৰে কলে জগতৰ ঈশ্বৰক কলে সখা দামোদৰে সখী মই নিদিয়াৰ কাৰণে নাপালো গোটেই জীৱন শেষ বয়সত দিয়াৰ কাৰণে মই ভৰি ভৰি পালো তোমাক কোনে কি দিছিল তেওঁক তৎকালে তুমি কি দিলা মোক ক'ব লাগিব জগতৰ ঈশ্বৰে হাঁহি মাৰি কলে বোলে সখী শুনা যে এদিনাখন পঞ্চপাণ্ডৱ জগতৰ ঈশ্বৰলৈ দ্বাৰকালৈ ফুৰিব গৈছে জগতৰ ঈশ্বৰৰ ঘৰলৈ পঞ্চপাণ্ডৱক বহিবলৈ দি দ্ৰৌপদী সমন্বিতে অষ্টমহিষীক লগত লৈ জগতৰ ঈশ্বৰৰ যিখন উদ্যান আজিকালি যি পাৰ্ক সৃষ্টি কৰিছে সেই জগতৰ ঈশ্বৰৰ উদ্যানখন দেখুৱাবলৈ গ'ল গৈ গৈ জগতৰ ঈশ্বৰৰ সেইদিনা কি হল এপাহ সুন্দৰ ফুল ফুলি আছিল গোলাপ ফুল তেওঁ ল'বলৈ বৰ মন গ'ল এনেকে এবেগেত ঢুকি নাপায় মাত্ৰ এবেগেত দেউদি ছিঙিব খোজোতে গোলাপ ফুলৰ তীক্ষ্ণ কাইটে তেওঁৰ হাতত কাইটে কাটিলে ধাৰাসাৰ তেজ নিগৰি আহিল ঘটনাটো কওঁতে সময় লাগিছে ঘটনাটো বোলে সখী শুনা যে এদিনাখন পঞ্চপাণ্ডৱ জগতৰ ঈশ্বৰলৈ দ্বাৰকালৈ ফুৰিব গৈছে জগতৰ ঈশ্বৰৰ ঘৰলৈ পঞ্চপাণ্ডৱক বহিবলৈ দি দ্ৰৌপদী সমন্বিতে অষ্টমহিষীক লগত লৈ জগতৰ ঈশ্বৰৰ যিখন উদ্যান আজিকালি যি পাৰ্ক সৃষ্টি কৰিছে সেই জগতৰ ঈশ্বৰৰ উদ্যানখন দেখুৱাবলৈ গ'ল গৈ গৈ জগতৰ ঈশ্বৰৰ সেইদিনা কি হল এপাহ সুন্দৰ ফুল ফুলি আছিল গোলাপ ফুল তেওঁ ল'বলৈ বৰ মন গ'ল এনেকে এবেগেত ঢুকি নাপায় মাত্ৰ এবেগেত দেউদি ছিঙিব খোজোতে গোলাপ ফুলৰ তীক্ষ্ণ কাইটে তেওঁৰ হাতত কাইটে কাটিলে ধাৰাসাৰ তেজ নিগৰি আহিল ঘটনাটো কওঁতে সময় লাগিছে ঘটনাটো তৎকালে হৈছে তৎক্ষণাৎ অষ্টমহিষে দেখিছে তেওঁলোকৰ পাটৰ মুগাৰ ইমান ধুনীয়া বস্ত্ৰ পৰিধান কৰি আছে দৌৰি ৰাজকাৰেঙলৈ গ'ল মলিয়ন কাপোৰ আনিবৰ কাৰণে আঠোজনে দ্ৰৌপদী সেইদিনা জগতৰ ঈশ্বৰৰ ঘৰলৈ গৈছে ধৌত বস্ত্ৰ পবিত্ৰ বস্ত্ৰ পিন্ধি গৈছিল তেওঁ পবিত্ৰ বস্ত্ৰ আচলৰ কোনো কপট নোহোৱাকে
সংশয় সন্দেহ নোহোৱাকে এচিকতা বস্ত্ৰ নিজৰ আচলৰ পৰা ছিঙিলে আৰু জগতৰ ঈশ্বৰৰ হাতখন এটোপালো তেজ পৰিব নিদি যতনাই বান্ধি দিলে। এইফালে অষ্টমহিষীয়ে 8 গৰাকী ভাৰ্যা আহি মলিয়ন কাপোৰৰ টোপোলাটো লৈ আহি দেখে তেওঁলোকৰ কৰিবলগীয়া আৰু একো নাই। তেতিয়া জগতৰ ঈশ্বৰে ক'লে, হে সত্যভামা, তোমালোকে যে কোৱা মই হেনো দ্ৰৌপদীক বেছিকে ভাল পাওঁ, তোমালোকক কমকে ভাল পাওঁ। এতিয়া মই সুধিছো, মই কাক কমকে ভাল পাওঁ, কাক বেছিকে ভাল পাওঁ, এই মুহূৰ্তত এইটো প্ৰাসংগিক নহয়। এই মুহূৰ্তত প্ৰাসংগিক হৈছে তোমালোকে মোক কোনে বেছিকে ভাল পোৱা। দ্ৰৌপদীয়ে মোক বেছিকে ভাল পায় নে তোমালোক 8জনী ভাৰ্যাই মোক আটাইতকে ভাল পোৱা। নিজৰ ভুল বুজিব পাৰি অষ্টমহিষীয়ে তলমূৰ কৰিলে আৰু দ্ৰৌপদীৰ পৰা সেই শিক্ষা গ্ৰহণ কৰিলে। এই যে একবস্ত্ৰ দিলে তাৰ ফলত কি পালে দ্ৰৌপদীয়ে জীৱনত? কুৰু পাণ্ডৱৰ ৰাজসভাত পিতামহ ভীষ্মৰ সাক্ষাতত, দ্ৰোণাচাৰ্য কৃপাচাৰ্যৰ সাক্ষাতত যি দুৰ্জন দুৰ্মতি দুৰ্যোধনৰ নিৰ্দেশত দুষ্টমতী দুঃশাসনে